বিধ্বস্ত বানত সকলো শেষ হৈ গ'ল, সকলো হেৰুৱালে, সৰ্বশান্ত হৈ গ'ল। তাৰ পিছতো যেতিয়া মুখত হাঁহিটো পিন্ধে, শোকে খুন্দা মাৰি ধৰে, কাৰণ সেই হাঁহিৰ আঁৰত কিমান যে চকুলো লুকাই আছে। 30 জুলাইলৈকে অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78 জনলৈকে বৃদ্ধি হৈছে, আৰু এই সংখ্যা কিমানলৈকে চুব সেইটো নিশ্চিত কৰা এতিয়াও টান। প্ৰায় 3 লাখ লোক এতিয়াও বানৰ কবলত আছে। কিন্তু এই ভয়াৱহ বিভীষিকাৰ মাজতে আমি আন এখন ছবি দেখিলোঁ, আন এখন অসম দেখিলোঁ। সেই অসমখন একতাৰ দোলেৰে বান্ধি থকা দেখিলোঁ। কোনোবাই ট্ৰাকত খাদ্য পঠিয়াইছে, কোনোবাই নিজৰ গাড়ী লৈ গৈছে, কাপোৰ দিছে, ঔষধ দিছে, পানী বটল দিছে, কোনোবাই নিজৰ সাঁচতীয়া ধন উলিয়াই বানাক্ৰান্ত দুৰ্যোগত ভোগা এই লোকসকলক হিয়া উজাৰি সাহাৰ্য দিছে। কণ্টেণ্ট ক্ৰিয়েটৰ, ছাত্ৰ ছাত্ৰী, NGO, সামাজিক সংগঠন, শিল্পী, ব্যৱসায়ী যিয়ে যেনেকৈ পাৰে তেনেকৈ আগবাঢ়ি আহিছে আৰু বানে ধোৱা অঞ্চলৰ আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ ৰাইজলৈ খাদ্য, খোৱা পানী, কাপোৰ, চেনিটেৰী পেডছ আদি সামগ্ৰী লৈ গৈছে। এই দুৰ্যোগৰ সময়ত আমাক এইখন অসমকে লাগে, যিয়ে হাতে হাত ধৰি ইজনে সিজনক সহায় কৰিব পাৰে, দুৰ্যোগৰ সময়ত সাহস হ'ব পাৰে। কিন্তু এই ছবিখনৰ মাজতে আছে আন এখন ছবি। দিনৰ পিছত দিন যেতিয়া আশ্ৰয় শিবিৰত থকাৰ পিছত নিজৰ ঘৰখনলৈ গৈ দেখে যে ঘৰখন আৰু আগৰ দৰে হৈ থকা নাই। কিমান বেদনাদায়ক এই সময়। চাৰিওফালে পলস, বোকা আৰু ঘৰখনৰ ঠাইত কেৱল ধ্বংসাৱশেষ। কিমান বেদনাদায়ক এই সময়, কিমান যন্ত্ৰণাদায়ক এই সময়। বানে যেতিয়া ঘৰখন উটুৱাই নিয়ে, কেৱল ঘৰখনেই নহয়, জীৱিকাও শেষ কৰি থৈ যায়। সম্পত্তি, উপাৰ্জন, সন্তানৰ পঢ়া খৰচ, ভৱিষ্যত সকলো পানীয়ে উটুৱাই লৈ যায়। এই জলপ্ৰলয়ত কোনোবাই সন্তানক হেৰুৱাইছে, কোনোবাই পিতৃ মাতৃক হেৰুৱাইছে, কোনোবাই জীৱিকা হেৰুৱাইছে, কোনোবাই বছৰ বছৰ ধৰি সাঁচি ৰখা সপোন হেৰুৱাইছে। যিখন গাঁৱত এদিন মানুহৰ মাত আছিল, শিশুৰ হাঁহি আছিল, যিখন গাঁৱত জীৱ জন্তুৰ মাত আছিলে, সেইখন গাঁৱত, সেই শস্য শ্যামল গাঁওখনত এতিয়া পলস, দুৰ্গন্ধ আৰু মৰিশালীৰ নিস্তব্ধতা। এইখন বানৰ পিছৰ অসম। বানৰ সময়ত খাদ্য লাগে, পানী লাগে, কাপোৰ লাগে, ঔষধ লাগে। কিন্তু পানী শুকোৱাৰ পিছত প্ৰয়োজন হয় জীৱনটো আকৌ আৰম্ভ কৰা এটা সুযোগ। কাৰণ বানত কাপোৰ উটি গ'ল, ঘৰ ভাঙিল, গৰু ম'হ মৰিল, ধান চাউল নষ্ট হ'ল, আৰু এতিয়া আহিছে সেই আটাইতকৈ কঠিন সময়। কৃষকে আকৌ পথাৰলৈ যাব লাগিব, গাখীৰ ব্যৱসায়ীয়ে আকৌ গৰু কিনিব লাগিব, দোকানীয়ে আকৌ দোকান দিব লাগিব, পিতৃ মাতৃয়ে সন্তানৰ বাবে আকৌ কিতাপ বহি কিনিব লাগিব। কিন্তু যাৰ ঘৰখনেই নাই, তেওঁ ক'ৰ পৰা আৰম্ভ কৰিব? অসম চৰকাৰে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক 4 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে, আৰু মুখ্যমন্ত্ৰী সাহায্যৰ পুঁজিৰ পৰা অতিৰিক্ত 5 লাখ টকা অৰ্থাৎ মুঠ 9 লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে। গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত 1 লাখৰো অধিক পৰিয়ালক তাৎক্ষণিক প্ৰয়োজন পূৰণৰ বাবে 15,000 টকাকৈ দিয়াৰ কথাও ঘোষণা কৰিছে। ঘৰ, পশুধন, মীন, শস্য ক্ষয়ক্ষতিৰ মূল্যায়ন 3 আগষ্টৰ পৰা আৰম্ভ কৰি যোগ্য লোকক ক্ষতিপূৰণ দিয়াৰ কথাও চৰকাৰে কৈছে। এই সাহায্য নিশ্চয়কৈ প্ৰয়োজনীয়। কিন্তু প্ৰশ্নটো হ'ল, ইমান ডাঙৰ ক্ষয়ক্ষতিৰ পাছত এই সাহায্যই মানুহৰ পুনৰ সেই স্বাভাৱিক জীৱন ঘূৰাই আনিব পাৰিবনে? যাৰ ঘৰ নাই, যাৰ খেতি নাই, যাৰ দোকান নাই, যাৰ গৰু নাই, তেওঁক এই তাৎক্ষণিক সাহায্য নহয়, দীৰ্ঘম্যাদী পুনৰ্বাসন লাগে। আৰু তাৰ বাবে কেন্দ্ৰৰ পৰা ডাঙৰ সুসংগঠিত পেকেজৰ প্ৰয়োজন। কাৰণ এই প্ৰলয়ংকাৰী বানে দিয়া আঘাতৰ পৰা উঠিবলৈ বহু পৰিয়ালক বহু বছৰ লাগিব পাৰে। বানাক্ৰান্তক কেৱল ভাত সাজ দিয়াটোৱে যথেষ্ট নহয়, তেওঁলোকক কাইলৈ নিজে ভাত ৰান্ধিব পৰা কৰি তুলিব লাগিব। এই বানৰ ছবিবোৰ আমি পাহৰি যাব নালাগে, কাৰণ পানী শুকাব, ৰাস্তাবোৰ শুকাব, বিদ্যুৎ আহিব, বজাৰ খুলিব, আৰু কিছুদিন পিছত হয়তো আমাৰ নিউজ ফিডতো বানৰ ছবিবোৰ নাইকিয়া হৈ যাব। কিন্তু সেই বানাক্ৰান্তৰ বাবে বানৰ পাছত সংগ্ৰামখন আৰম্ভহে হ'ব। ঘৰখন পুনৰ সাজি নোলোৱালৈকে, জীৱিকা পুনৰ আৰম্ভ নকৰালৈকে, সন্তানৰ মুখত হাঁহি নেদেখালৈকে এই সংগ্ৰামখন নীৰৱে চলি থাকিব। কিন্তু চৰকাৰে সদিচ্ছা কৰিলে এই সংগ্ৰামখনৰ কষ্ট কিছু পৰিমাণে কম কৰিব পাৰিব। এই দুৰ্যোগৰ সময়ত বিভিন্নজনে বিভিন্ন ধৰণে সহায় কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। ইণ্টাৰনেটত আমি দেখিছোঁ যে কণ শিশুসকলৰ কিতাপ বহি নষ্ট হৈ গৈছে, আৰু আমি চেষ্টা কৰিছোঁ, ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যে কণ শিশুসকলৰ বাবে বহি, কিতাপ, কলম আৰু বেগৰ ব্যৱস্থা কৰা ক্ষুদ্ৰ প্ৰয়াস কৰি তেওঁলোকৰ অকণমান হ'লেও সাহস দিবৰ কাৰণে। এই সকলোবোৰ প্ৰয়াসৰ পাছতো এটা প্ৰশ্ন ৰৈ যাব। বানত আক্ৰান্ত লাখ লাখ পৰিয়ালক, লাখ লাখ মানুহক, ৰাইজক
চৰকাৰখনে কিমান লেভেললৈকে সহায় সহযোগিতা আগবঢ়াব পাৰিব আৰু কিমান সোনকালে এইসকল লোকে নিজৰ স্বাভাৱিক জীৱন যাপন ঘূৰাই পাব। নমস্কাৰ।